নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু থাম্বনেইলখন চাই হয়তো গমেই পাইছে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো আজিৰ ভিডিঅ'টো আচলতে 10 দিনমান আগৰে তো হস্পিটেলত আছিলোঁ। হস্পিটেলত থকাৰ কাৰণে অলপমান দেৰিকৈ আপলোড কৰিব ওলাইছোঁ। আৰু আমাৰ জীৱনলৈ এজনী মাইনা এজনী পালোঁ। তো বহুত ভাল লগা মুহূৰ্ত আজি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো একচুৱেলি এই কাৰণে আপলোড কৰিব ওলাইছোঁ, তো অলপ মেমৰিবল ভিডিঅ' হ'ব, তাৰ কাৰণে ভিডিঅ'টো আপলোড কৰিব ওলাইছোঁ। আৰু কেতিয়াবা চাব পাৰিম, তাৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব, নিশ্চয় ভাল পাব। তো এইকেইদিন এই 10 দিনত মানে কি হ'ল তাৰে কিছুমান সৰু ক্লিপ আপোনালোকক দেখাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো আপোনালোকে চাওক। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। আৰু এতিয়া আহি পালোঁ বঙাইগাঁও চিভিল হস্পিটাল। এতিয়া সন্ধিয়া লাগিল আৰু আজি হস্পিটালত এডমিট কৰালোঁ আৰু অহাকালিৰ বাবে অপেক্ষা। Aisyah, Hunti ini Hunti dik saya, ini Hunti. Kok Hunti bayi Aisyah? Hunti Aisyah. Apa itu Aisyah? Hunti. Ini kah? Oh, Hunti. Ibu Reza.
আজি আমাৰ 4 নম্বৰ দিন, মানে অলপ ব্লাড কম থকাৰ বাবে মোকে অলপ উঠিব পৰা নাই, খোজ কাঢ়িব পৰা নাই, অলপ দুৰ্বল আছে, তাৰ কাৰণে ব্লাড দিব লাগিব। আৰু এয়া মোৰ বন্ধু দীপুক অশেষ ধন্যবাদ, বহুত ধন্যবাদ। তো ব্লাড ডনেট কৰিব দীপুই, মোৰ বন্ধু। আৰু এই বলটো প্ৰেছ কৰি আছে, দেখিছে? এইখন পাল্লা বুলি ক'ব লাগিব, সেইখন পাল্লাখনত ব্লাডটো ওলাই আছে, আৰু এইটো বলটো প্ৰেছ কৰি আছে, সেইখনত ওলাই আছে। আৰু আজি আমাৰ 5 নম্বৰ দিন, আৰু আজি আমাৰ মাইনাজনীক অলপমান বেবী ৰুমত ৰাখিব লগা হ'ল। আমাৰ পুতুমাখিনি এই 2 দিন নাছিল আমাৰ লগত, বেবী ৰুমত থাকিব লগা হৈছিল, আৰু আজি উলিয়াই আনিলোঁ বেবী ৰুমৰ পৰা। আৰু আজি আমাৰ 7 দিন কমপ্লিট হ'ল। তো আজি আমাক হস্পিটেলৰ পৰা ডিছচাৰ্জ দিব, আৰু এইবিলাক পেচেণ্ট তো একেলগে আছিলোঁ সেইকেইদিন, হাঁহি ফূৰ্তি কৰি ভাল কেনেকৈ পাৰ হৈ গ'ল দিনবোৰ, 7 দিন গমেই নাপালোঁ। আজি ঘৰ যাব পাবতো, তাৰ কাৰণে সুস্থ হৈছিল অলপমান। সেইকেইদিন একদম দুৰ্বল আছিল, ব্লাড দিব লগা হৈছিল। আমাৰতো তোমাৰ আজি ঘৰত যাব আমি গৈ আছোঁ ঘৰত, আৰু আজি এসপ্তাহৰ ওপৰত আমাৰ ৰিলিজ হ'ল। যায় একবাৰ যাম চাপৰত। এতিয়া ওলালোঁ হস্পিটেলৰ পৰা, এতিয়া যাম ঘৰত, মানে ফাৰ্ষ্ট টাইম উভয়াপুৰীত ঘৰত গৈ তাৰপিছত আহিম চাপৰত। মানে ঘৰত চোৱা চিতা কৰিব অলপমান অসুবিধা হয়, তাৰ কাৰণে চাপৰতে থাকিব, মাকৰ ঘৰত, তাতে ৰাখি থ'ম এমাহমান। আমি মামী ঘৰত আহিলোঁ, মামা ঘৰত মামা ঘৰত আহিলোঁ না আমি মামা